হাই গাইজ, সোনা বাগলাৰী ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি নৱৰাত্ৰি আৰু নৱৰাত্ৰিত ছোৱালীজনীয়ে মানে সোনাই এফালে গিফ্ট লৈ আহিলে। কি গিফ্ট আনিলে ব'লক দেখাওঁ। আৰু এফালে দেখিছে কিমান খেলনা কৰি থৈ দিছে। সেইয়া গোটেই খেলনা। এফালে তলত দেখিছে গোটেই খেলনা কৰি থৈ দিছে। পূৰা খেলা বস্তু ভৰ্তি। এই কামটো বহোৱাৰ কাৰণে মই বস্তুখিনি এই চকীখনত সুমিয়াই পেলাই দি ওপৰত উঠাই থৈ দিওঁ। কিন্তু আজি মানে তাৰ মোবাইল চাবৰ কাৰণে কান্দি আছিলে। তাৰপিছত মই বোলো মোবাইল চাব নালাগে, এই খেলা বস্তুখিনিৰ লগতে খেলি থাক। মই বোলো উলিয়াই দিলোঁ। তাৰপিছত আকৌ অলপ পাছত আকৌ সুমিয়াই থৈ দিম। আৰু এইয়া পূজাৰ বস্তু কি যে ল'লে আৰু ঠিক নাই, চব ভাঙি চিঙি শেষ। সোনা বেটাই মানে নৱৰাত্ৰিৰ কিবা গিফ্ট পাই আহিলে, ব'লক দেখাওঁ। আৰু তাই কি কৰি আছে দেখিছেনে? বেৰত লিখা আৰম্ভ। কি দিলে দেখাই দিয়াচোন তোমাক বস্তু। আন্টিয়ে কি দিলে? এইটো কি বস্তু? আপেল আৰু কল। তাৰপিছত ভৰিকেইটা দেখাই দিয়াচোন। বা কিমান ধুনীয়াকৈ আঁকি দিলে ন। তাৰপিছতে পইচাও দিলে। কেইটকা পইচা? দন 21 টকা হয় নাই? এইটো কি ৰং? পেঞ্চিল। এইটো ৰং। তাৰপিছত ৰুমালো, কিলিপো। বা বহুত বস্তু সম্পত্তি পাই আহিলে দেই। হ'ব দে, ধুনীয়া লাগিছে। এইটো এটা কিলিপটো খুব খুচি আৰু আজি হয় নাই? হয় বেটা, খুব খুচি আৰু আজি হয় নাই? এইটো পাপাক দি দিবা পইচাটো। পাপা আহিলে দি দিবা তোমাৰ সম্পত্তিটো, ঠিক আছে? এইটো এতিয়া খুলিব লাগে কেলে? ৰং পেঞ্চিলৰ পেকেটটো একদম পাই আহি লগে লগে ৰং কৰিব লাগে। যি আমনি। তাৰপিছত তাই লিখা ABCD, সেই ABCD লিখাখিনিতে পূৰা ৰং কৰিব। দেখাই দিয়াচোন কেনেকৈ ৰং কৰা এতিয়া। ভালকৈ দেখাই দিয়া ধুনীয়াকৈ। ভালকৈ চাই লিখা আকৌ, ইফালে চাব নালাগে নহয়। তাৰপিছত এইটো কৰি দিয়া আকৌ। এইটোতো ৰং কৰা। তাৰপিছত বিটোতো ৰং কৰি দিয়া। বেলেগ এটা ৰং কৰি দিয়া আকৌ। বিটো ৰং কৰা। তাৰপিছত চিটোতো ৰং কৰি দিয়া। মই দেখাই আছোঁ ন। বাছ ডিটোত ৰং কৰা। ধুনীয়া লাগিছে আকৌ দেই। তাৰপিছতে বেলেগ এটা কালাৰ কৰা আকৌ। একেটা কালাৰকে কৰেনে বাৰে বাৰে? তাৰপিছত আৰু বেলেগ এটা কালাৰ কৰি দেখুৱাই দিয়া। চাই ফালেদি হাই কৰি দিয়া আকৌ এবাৰ চাওঁ। তুমি আণ্টিক কি বুলি কৈছিলা? হ'ব দিয়া, আজিলে একদম অলপ পাছত লিখিবা দেই। এতিয়া অলপ শুই লোৱা, গম পাইছানে? পিছত কালাৰ কৰি থাকিবা, এতিয়া অলপ শুই লোৱা। কেইটা বাজিলে বাৰু? 2:30 বাজিলে। এতিয়া অলপ শুই লোৱা, পিছত লিখিবা দেই। ৰাতিকৈ পঢ়িব লাগিব দেই। আণ্টিয়ে পঢ়িবৰ কাৰণেহে দি পঠাইছে হয় নাই বাৰু? ইয়াতো এটা বস্তু সোমাই আছে। মই আকৌ এতিয়াহে দেখা পাইছোঁ। এইটো বাই কৰি দিয়া এতিয়া।
তুমি পঢ়ি থাকিবা নি পঢ়ি থাকা হ'ব দিয়া নহ'লে পঢ়ি থাকা अच्छे से लिखो তো ভুল কৰি দিলা নি এতিয়া ৰংটো মুচিব নোৱাৰি নহয় বেলেগ এখনত আকৌ লিখিব লাগিব দেই হ'ব দিয়া এইফালে আহা এতিয়া মই তোমাক সুধিম তোমাক এইবিলাক কোনে লগাই দিলে ৰং ইয়াত কোনে লগাই দিলে কালাৰ ইয়াত কালাৰ তোমাক কোনে লগাই দিলে आंटी ने আৰু এইফালে ফুট কোনে আঁকি দিলে आंटी ने আৰু তাত কি খালা এতিয়া उन्हें केला তুমি আন্টি ঘৰটো চিনি পোৱা জানো ना खान आंटी আচলতে মানুহ ঘৰ চিনি নাপাওঁৱে তথাপিও মাতি দিলে ময়ো পঠাই দিলোঁ তাৰ পাছতে আহিলে বাৰু ময়ো চাই আছিলোঁ ওচৰৰ পৰা গিফ্ট পাই আহি লগে লগে ইয়াত লিখা আৰম্ভ কৰিয়ে দিলে ৱালত কি লিখিলা ৰে আৰু এইফালে মই আচাৰ বনাবৰ কাৰণে জলকীয়া ৰ'দত দি থৈছোঁ ইয়া দেখাম বাৰু লাহে লাহে পিছত এইফালে নিলিখিবা দেই ব'লা এইফালে ব'লা ভিতৰত ব'লা তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নতুন ভিডিঅ' আপোনালোকক দি থাকি মাজলৈ আহিছোঁ বাই